আজি আপোনাৰ মাজত আহিছোঁ বিশ্বদাস কুকিং। আজি মই এই গৰৈ মাছ জিমজা আজি বনাম। তাৰপিছত ভেবেলী লতা আজি বনাম। এইটো ভেবেলী লতা অলপ পাদা গোন্ধাই, একো নাই, সেইটো চেনটো গুচি যাব। ভেবেলী লতা গৰৈ মাছ আজি বনাম আৰু স্পেচিয়েল খানা আমাৰ হৈছে। আচ্ছা, মই এতিয়া মাছখিনি ফ্ৰাই কৰিম। এইটো মাছ ফ্ৰাই হৈছে, এতিয়া ফ্ৰাই হৈছে। এইটো মাছখিনি ফ্ৰাই কৰিলোঁ। এতিয়া মাছটো হৈ গৈছে, মাছটো মই নমাইছোঁ। এইটো হৈ গ'ল। এতিয়া নৰসিংহ জোল বনাম। এতিয়া মাছটো হৈ গ'ল, মাছটো হৈ গ'ল। অকণমান তেল লাগিব, অকণমান তেল দিছোঁ। এতিয়া ষ্টাৰ্ট কৰি দিওঁ। এতিয়া আদা নহৰু পিচিছিলোঁ। এইটো আদা নহৰু পিচিছোঁ। এইটো এতিয়া বনাইছোঁ। এতিয়া মোকো দেখাবি। ভেবেলী লতা মাছৰ জোল হ'ব বঢ়িয়াকৈ। এইটো ভেবেলী লতা, এইটো ভেবেলী লতা। এইটো হৈ গ'ল। এপিচ খাই চাওঁ কেনেকুৱা লাগিছে। মজা লাগিছে দেই, দামী মাছ। পুৰা উতলিব লাগিব। তৰকাৰীটো হৈ গ'ল। এতিয়া তৰকাৰীটো উতলিছে। এতিয়া মাছটো ঢালি দিওঁ। মাছটো ভেবেলী লতা শ'ল মাছ, ভেবেলী লতা শ'ল মাছৰ তৰকাৰী। গৰৈ মাছৰ চৰি দেই, গৰৈ মাছ। অকণমান নিমখ দি দিওঁ। সেইটো উতলিছে, অকণমান নিমখ দিব লাগিব। এতিয়া ইয়াক অকণমান ঢাকন মাৰি দিব লাগিব। 1 2 3 এইটো হৈ গ'ল ভেবেলী লতা মাছৰ জোল। আজি মই ভেবেলী লতা মাছৰ জোল বনাইছোঁ। এইটো এতিয়া এইটো অফ কৰি দিওঁ। এতিয়া চাওঁ, অলপ লৈ খাই কেনেকৈ লাগে চাওঁ। কি মজা, ভাল লাগিছে দেই। এইটো শক্তি হ'ব গা, খাব লাগে। নমস্কাৰ। এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা তোমালোকে। নমস্কাৰ, লাইক দিবা, শ্বেয়াৰ কৰিবা আৰু মৰম কৰিবা। তোমালোকৰ মৰমৰ ভাই ভনী যোনে আছে বেগত ঘণ্টিটো বজাই দিবা দেই। ঘণ্টিটো লাষ্টত টংকৈ বজাবা। এইটো ভেবেলী লতা জোল বনাইছিলোঁ। এইটো এতিয়া মই খাম। এইটো তৰকাৰী। মই ভাত কমাই খাওঁ, চব্জি এনেকৈ বাতি ভৰাই খাওঁ দেই। চব্জি অলপ বেছি লাগে, ভাতটো মই কমাই খাওঁ। খাই চাওঁ এতিয়া ভেবেলী লতা জোলটো প্ৰথম টেষ্টটো চাওঁ। মজা হৈছে। এইটো ভাজি বনাইছিলোঁ, মানে আজি ভাজি অলপ বেছিকৈ বনাইছিলোঁ। এইটো ভিডিঅ' নকৰিলোঁ, নেট নাছিলে। সেইটো নেট ভৰাই এতিয়া মই ভেবেলী লতা জোলটো বনাই দেখালোঁ। ভাজিটো মানে আগৰে বনাই আছিলে, এতিয়া তাকে খাওঁ। এইটো মিক্স ভাজি, ভাল লাগিছে খাই।